নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসমৰ বহুসংখ্যক হিতাধিকাৰীসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। কেইবাটাও আঁচনিৰ হিতাধিকাৰীসকলে অৰুণোদয়কে আদি কৰি কেইবাটাও আঁচনিৰ হিতাধিকাৰীসকলে কাইলৈ অৰ্থাৎ 10 অক্টোবৰত লাভ কৰিব বেংক একাউণ্টত টকা, আৰু ৰাজ্যৰ লাখ লাখ লোকে বেংক একাউণ্টত লাভ কৰিব এই ধন। বন্ধুসকল, সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে এটা ফ'ল' দি ৰাখিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, কাইলৈ 10 অক্টোবৰ আৰু 10 অক্টোবৰত আপুনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব 1250 টকা। বন্ধুসকল, অৰুণোদয়ৰ নতুন হিতাধিকাৰীসকলেও এই ধন লাভ কৰিব নেকি? বন্ধুসকল, অৰুণোদয়ত ইতিমধ্যে স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ভুক্তি হোৱা ইন্দিৰা সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিৰ লোকসকলক অৰুণোদয় আঁচনিত ইনক্লুড কৰা হৈছে ইতিমধ্যে, যাৰ কাৰণে তেওঁলোকে কাইলৈ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব নেকি? এনেকুৱা যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। বন্ধুসকল, প্ৰথমতে আহক আমি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কথা জানি লওঁ। বন্ধুসকল, অৰুণোদয়ৰ যিসকল এক্সিষ্টিং হিতাধিকাৰী আছে তেওঁলোকে অহাকালি 10 অক্টোবৰত অৰুণোদয়ৰ 1250 টকা লাভ কৰিব বেংক একাউণ্টত। এইখিনিতে আপোনালোকক জনাই ৰাখোঁ, যদি 10 অক্টোবৰত আপুনি এই ধনখিনি লাভ কৰা নাই তেতিয়াহ'লে আপুনি 2 এদিন ৱেইট কৰক, আপোনাৰ বেংক একাউণ্টত টকা সোমাব। বন্ধুসকল, আচলতে অৰুণোদয় আঁচনিৰ ধন 10 তাৰিখে চৰকাৰে প্ৰদান কৰে, কিন্তু বিশেষ কিবা কাৰণত 2 এদিন আগতে বা 2 এদিন পিছতে আপোনাৰ বেংক একাউণ্টত টকাখিনি জমা হ'ব পাৰে। সেইলৈ আপুনি চিন্তা কৰিবলগীয়া নাই। তো এইখিনিতে আহক, নতুন হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন অহাকালি লাভ কৰিব নেকি? যিহেতু ইন্দিৰা সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিৰ হিতাধিকাৰীসকলক ইতিমধ্যে অৰুণোদয় আঁচনিত ইনক্লুড কৰি লৈছে চৰকাৰে, যাৰ কাৰণে এইসকল হিতাধিকাৰীয়ে অহাকালি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব নে আগৰ হিতাধিকাৰী হিচাপে যি আঁচনিত অন্তৰ্ভুক্ত আছিল সেই আঁচনিৰ ধন লাভ কৰিব। তো বন্ধুসকল, যদিও এই দুটা আঁচনিৰ হিতাধিকাৰীক ইতিমধ্যে অৰুণোদয় আঁচনিত ইনক্লুড কৰা হৈছে, কিন্তু সেয়া কিন্তু ফাইনেলাইজ হোৱা নাই, যাৰ কাৰণে আপোনালোকে চলিত মাহৰ 10 অক্টোবৰ অৰ্থাৎ কাইলৈ অৰুণোদয় আঁচনিৰ ধন নাপায় আপোনালোকৰ আগৰ যি স্কিম আছে সেই স্কিমৰ ধনখিনি আপোনালোকে বেংক একাউণ্টত লাভ কৰিব, অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ নকৰিব। তো বন্ধুসকল, নতুন পুৰণা সকলো হিতাধিকাৰীৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট কিছু তথ্য মই আপোনালোকক জনাই দিছোঁ যে আপোনাৰ বেংক একাউণ্টত যদি ধনখিনি সোমোৱা নাই তেতিয়াহ'লে আপুনি ৱেইট কৰক, আপোনাৰ অৰুণোদয় আঁচনিৰ ধন বেংক একাউণ্টত সোমাব। লগতে যদি নতুন যিসকল হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীৰ বেংক একাউণ্টত এই ধনখিনি 10 অক্টোবৰত সোমোৱাৰ সম্ভাৱনা খুব কম, কিয়নো এতিয়ালৈকে অৰুণোদয় আঁচনিৰ যি ফাইনেল প্ৰক্ৰিয়া সেইখিনি সমাপ্ত হোৱা নাই, আৰু 10 তাৰিখৰ পিছ মুহূৰ্তৰ পৰাই আপোনালোকৰ যি ফাইনেল প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব, অৰ্থাৎ অৰুণোদয় আঁচনিৰ যি চাৰ্টিফিকেট আপোনালোকে সেই চাৰ্টিফিকেট লাভ কৰিব, তাৰ পিছ মুহূৰ্ততে আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী হিচাপে ধন লাভ কৰিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা মতামত থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।